হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ঋত্বিক ব্লগছ। আজি আপোনালোকক দেখুৱাই দি আছোঁ এখন আনকমন মাৰ্কেট, আৰু হয়তো এই মাৰ্কেটখন কোনোৱে ইউটিউবত আজিলৈকে দেখুওৱা নাই। তো আপোনালোকক দেখুৱাই দি আছোঁ কিহৰ মাৰ্কেট আপোনালোকক কৈ দিওঁ, খেৰৰ মাৰ্কেট। বাৰিষা বহুত টান হয় গৰু খুৱাবলৈ, তো বহুত কাষ্টমাৰে আহি মাৰ্কেটখনৰ পৰা খেৰ কিনি লৈ যায়। আপোনালোকে হয়তো ভাবিছে খেৰ টুক কৰি থয় নেকি? খেৰ একো টুপ কৰি নথয়, গাড়ীৰ পৰা লৈ যায় ডাইৰেক্ট। আপোনালোকক দেখুৱাই দিম কেনেকৈ গাড়ীবোৰ ষ্টেণ্ড হৈ থাকে মাৰ্কেটত, আৰু কাষ্টমাৰে কেনেকৈ দাম দৰ কৰি সেইবোৰ খেৰ ঘৰলৈ লৈ যায়। তো আমিও খেৰৰ বিজনেছ কৰিছোঁ অলপ, আপোনালোকক দেখুৱাই দি আছোঁ আমি কেনেকৈ কি কৰিছোঁ। খেৰ কিনিব লাগে, তাৰপিছত গাড়ীত লোড কৰি লৈ যাব লাগে মাৰ্কেটত। তো বৰপেটা জিলাৰ ওচৰতে কয়াকুছিত হয় মাৰ্কেটখন। তো গাইজ পলম নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰি দিওঁ। তো চাওক গাইজ, এইখন আমাৰ গাড়ী লোড কৰি থৈ দিছোঁ, আৰু এখন গাড়ী আছে এই আমাৰ মানুহ বহি আছে। তো গাইজ ফালটো বেছি নহয়, আপোনালোকক চিৰিয়াছলি দেখুৱাই দি আছোঁ, চাই লওক। তো গাইজ এইখন গাড়ী হয় টাটা AC হয় এই গাড়ীখন, কি হয় আপোনালোকক দেখুৱাই দিছোঁ, মেজিক AC হয়। তো গাইজ কিমান লোড আছে আপোনালোকে চাব পাৰে। চাওক পূৰা লোড দিছোঁ গাড়ী, আৰু আমি এইবোৰ খেৰ কিনিছোঁ। এক গাড়ী লোড হ'ল, আৰু সেইখন গাড়ীও আছে, সৰু গাড়ী হয় এইখন, ডাঙৰ গাড়ীৰ ৰেট বেলেগ বেলেগ। দেখুৱাই দি আছোঁ, ইহঁতে গেলা গেলি দি পৰি আছে, চাই লওক। তো গাইজ আমি খেৰ বহুত কিনিছোঁ, এইবোৰো হয়, এইবোৰো হয়, এইবোৰো হয় ইমান, আৰু তাত আছে। আমি খেৰবোৰ বেছিম এতিয়া গৈ পিনে, আমি লোড কৰি ধুনীয়াকৈ বান্ধি চান্ধি থৈ দিছোঁ। তো আপোনালোক ইয়াতে সকলো ক'লে আপোনালোকে নুবুজিব, আপোনালোকক কয়াকুছিত মাৰ্কেটখন দেখুৱাই দিম। তো গাইজ চাই থাকক নেক্সট ভিডিঅ'টো, নেক্সটলৈকে নেক্সট চিনটোলৈকে। তো গাইজ আমি খেৰৰ গাড়ী লৈ মাৰ্কেটত বহি আছোঁ, আপোনালোকে চাব পাৰে। চাওক, এইখন আমাৰ খেৰৰ গাড়ী, আৰু ইয়াৰ লগতে কিমানখন খেৰৰ গাড়ী আছে আপোনালোকক দেখুৱাই দিম। আমাৰ ড্ৰাইভাৰ টোপনি মাৰি আছে, বৰ্তমান আমাৰ খেৰৰ গাড়ীৰ কাষ্টমাৰ অহা নাই। আপোনালোকক গোটেই মাৰ্কেটখন দেখুৱাই দিম। ইতিহাসত প্ৰথমবাৰ এনেকুৱা ভিডিঅ' কোনেও দিয়াই নাই। আপোনালোকে ইউটিউব চেক কৰি চাব পাৰে, কোনোবাই যদি আপোনালোকক এই বজাৰ দেখুৱাইছে। তো গাইজ এইখন হৈছে আমি অনা সৰু গাড়ীখন, চাই লওক চিটো, আৰু এইখন মেজিক। চাওক বাকী আন গাড়ী মানুহ আছে। তো গাইজ আপোনালোকে চাব পাৰে কয়াকুছি মাৰ্কেট, এইখন চাওক খেৰৰ মাৰ্কেট, কিমানখন খেৰৰ গাড়ী আছে, বহুত ডাঙৰ গাড়ীও আছে, সৰু গাড়ীও আছে। এই সৰু গাড়ী হয় এইকেইখন, আৰু এইফালে ডাঙৰ গাড়ী হয়। আপোনালোকে চাওক ভালকৈ, এই চাওক এইখন ডাঙৰ গাড়ী হয়। তো গাইজ কাষ্টমাৰে এনেকৈ আহে, আহি কিনি লৈ যায়। তো গাইজ এইখন হৈছে কয়াকুছি, বৰপেটা চাইডৰে, বৰপেটা ডিষ্ট্ৰিক্টতে পৰে। এইটো আমি লেফ্ট চাইডেৰে আমি এনেকৈ বৰপেটা যাব পাৰি, ডাইৰেক্ট বৰপেটা টাউন। আৰু গাড়ীবোৰ ইয়াতে ৰৈ আছে, চাই লওক। এইবোৰ বিভিন্ন ধৰণৰ গাড়ী থাকে। এইখন এখন মাৰ্কেট হয়, গাড়ীবোৰ এনেকৈ থাকে, কাষ্টমাৰে আহি লোডটো চাই লৈ গুচি যায় কিনি লৈ।
এইবোৰ যে মানুহ দেখিছে এইবোৰ কাষ্টমাৰবিলাকে দাম দৰ কৰিছে আৰু দাম মিলিলে ঘৰলৈ লৈ যাব। তো গাইছ এইখনে হৈছে খেৰৰ মাৰ্কেট।